ফ্ৰেণ্ডছ তো আপোনালোকে নিশ্চয় ভাবি আছে যে বান্দাটো ক'ত গৈ আছে আপোনালোকে চাব পাৰিছে মই আহিছোঁ ফুটবল খেলিবলৈ এইটো হ'ল ফিল্ড এইখন তো ফিল্ডলৈ আমি যাম তো এইকেইটা মোৰ ফ্ৰেণ্ডকেইটা আহিছে আপোনালোকে চাব পাৰি আছে তো ব্লগ আগলৈ আমি ভিডিঅ'খন আগবাঢ়ি যাওঁ মোটে ড্ৰেছ চেঞ্জ কৰি লওঁ চাওঁ আৰু আপোনালোকে ইয়াতে আছে মোৰ ড্ৰেছ Oh no! So friends, দেখিব পাৰি আছে মই ড্ৰেছ চেঞ্জ কৰা হৈ গ'লে कौन है ये लोग ইয়াত সোমাই থৈ দিম আৰু এইখন মোৰ থলাটো হৈ গ'ল ব্লক আমি ফিল্ডলৈ গৈ যাওঁ চ' আপোনালোকে চাব পাৰিছে এইখন ফিল্ডতে হ'ব আমাৰ খেল গতিকে সকলো মানুহ ফিল্ডত নামি গ'লে তো ময়ো গৈছোঁ আৰু সেইখন আপুনি চাব পাৰিছে এইটো এতিয়া চলিব আৰু গেম ষ্টাৰ্ট আপোনালোকে চাই থাকক আগলৈ ভিডিঅ'খন So friends, ইয়াই হ'ল আমাৰ অসমৰ ফুটবল খেল মানে কি গাঁৱলীয়া ল'ৰাৰ ফুটবল খেল তো আপোনালোকে নিশ্চয় চাব পাৰি আছে কেনেধৰণৰ খেলি আছে গতিকে আগলৈ আকৌ ভিডিঅ'খন চাওক এয়া চাওক আউট হৈ গ'ল আপোনালোকে চাব পাৰিছে কিমান মানুহ আহিছে ইয়াত চাবলৈ তো এতিয়া হৈ গ'ল হেম তো হেম মাৰিব আমাৰ ভাইটিয়ে তো গ'ল 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 তো আপোনালোকে চাব পাৰিছে নিশ্চয় গ'ল হৈ গৈছে আমাৰ ডাৰ্কাৰ টীম গ'ল দি দিছে আগলৈ আপোনালোকে ভিডিঅ'খন চাই থাকক আৰু এনজয় কৰি থাকক চ' এতিয়া হাফ টাইম দিছে তো সকলোৱে চিৰাব আৰু চ' ফ্ৰেণ্ডছ আপোনালোকে চাব পাৰিছে আমি 1 পইণ্টৰ আগত আছো এইবিলাক চাওক ক্লিয়াৰ ক্লিয়াৰ Yes, মুখখনি we have scored 1 goal and they are 0. We have scored 1 goal and they are 0. ইংলিছ বাবা আমি তো নাজানো না আমি গাঁৱলীয়া ল'ৰা ভাই এয়া চাওক কাৰ কেনে ধৰণৰ লেক্সকাৰ শুনি থাকিবি বাপৰে বাপ প্ৰগ্ৰাম চলি আছে কেনেধৰণৰ খেলিব লাগে সকলোৰ হৈ গ'ল চিৰুৱা এতিয়া আকৌ ফিল্ডত নামিব এয়া চাওক ৰেডি হৈ গৈছে তো আৰু ফিল্ডত যাব আগত আপোনালোকে খেলখন উপভোগ কৰক আৰু চাওক তো এতিয়া মই
দিলো এইখন বল এতিয়া আমাৰ ও ভাই লোক কেনে লাগছে এতিয়া পাৰ্টি হ'ব ভাই পাৰ্টি সো ফাইনালি আমি জিতি গ'লো মানে জিকি গ'লো গ'ল 3টা দিছো আমি ইয়া যেতিয়া আমি যাবলৈ ওলাইছো চাওক সকলোৱে ওলাইছে আৰু আমি যাবলৈ ওলালো পিছফালে আছে এখন এইটো চাব পাৰিছে ইয়ালৈ আহিছো আমি এবাৰ ভালকে দেখাম এইখন হ'ল আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ডাঙৰ ডাঙৰ গীৰ্জা ঘৰ ইয়া চাওক ইয়া হ'ল বিল্ডিং ডন বক্সৰ তো ইয়াই হ'ল ইংলিছ স্কুল আৰু ইয়াত মানে ইংলিছ শিকোৱে তো মই ইয়াৰ ছাত্ৰবিলাক অকল ইংলিছে জানে সেইকাৰণে মই কৈছোঁ এইটো ইংলিছ স্কুল ইয়াৰ নাম হ'ল ডন বক্স আপোনালোকে নিশ্চয় দেখিব পাৰিছে ভাই বন্ধুসকল তো আপোনালোকক মই ক'ব বিচাৰোঁ এতিয়া আমাৰ হ'ব পাৰ্টি তো আপোনালোকে দেখা হ'ব এতিয়া পাৰ্টি আমাৰ আগলৈ আমি ভিডিঅ'খন চাওঁ চ' আমি এতিয়া ৰখি আছোঁ কাৰণ পইচাৰ মালিকটো এতিয়ালৈকে আহি পোৱা নাই গোটেইকেইটা এতিয়া ৰখি আছে খাবলৈ পাৰি টেষ্টি টেষ্টি আপোনালোকে যাব পাৰি আৰু নহয় বে এইখন হ'ল গজাপাৰা এয়া হ'ল গজাপাৰাৰ কি দোকান চাব পাৰিছে এয়া হ'ল গজাপাৰাৰ দোকান তো গজাপাৰাত আমি চাহ খাব গৈ আছোঁ কাৰণ আমি গজাপাৰাতে খেলিবলৈ আহিছিলোঁ আৰু আমি জিকি গ'লোঁ গতিকে আমি এতিয়া চাহ খাম এইখন হোটেল চাব পিনে আঠি আছে এয়া হ'ল হোটেল ইয়াত আমি খাম কি কি আছে খাবলৈ ফ্ৰেণ্ডছ এইটো হোটেলত এটা কেছ হৈ গ'ল ইয়াত খাব লগা একোৱেই নাই দিবই নাপায় আমাক খাব গতিকে ইয়াৰ পৰা ওলাই গৈ আছোঁ আৰু আমি আগলৈ চাওক সেইকাৰণে যাব লাগিব আৰু ইপিনে আপোনালোক চাওক ইফালে এনেকুৱা আছে ইপিনে যাব লাগিব আৰু আমাক খাব লগা তাতে দোকান ओ भाई क्या हुआ रे भाई अरे कितने का है कितने का एक 120 টাকা মুঠা 120 টাকা মুঠা 120 টাকা মুঠা আমারে দোকান এখন একদম তাজা তাজা 120 টাকা করে মুঠা বহুত ন্যাচারাল হয় চাও বলিছে তাজা তাজা একদম ব্লক আৰু চাও যাও আমি গো সো এইখন হোটেলত বৰ্তমান আহিছোঁ চাও ইয়াত আমাক খাব দিব পাৰে কি নোৱাৰে ব্লক কি খাব পাৰোঠা তো ইয়ে গোটেইকেইটা মানুহ পাৰোঠা খাব আমি পাঠা তই এইটো খুৰীৰ দোকানত আহিছোঁ আমি পাৰোঠা খাবলৈ খুৰী ভাল নাই খবৰ এতিয়াহে গম পাইছোঁ মই আটা হ'বলৈ তাৰ Maya, क्या खाना रे पावा এইখন আপোনালোকে চাব পাৰিছে ই দিছে গ'ল ইয়াৰ কাৰণে জিকিছে ময়ো দিছোঁ ই দিয়া নাই চালা হাৰামি এটা দিয়া নাই এটাও দিয়া পৰা নাই ইয়াৰ টুকৰিটা টানি 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 ছিঙি দিব মন জিকিছে এতিয়া হ'ল পৰঠা আপোনালোকে চাব পাৰিছে কেনেকৈ খাই আছে চা শেষ হ'ব ভাই सो আপোনালোকে ক'বাচোন এইখন কি सो फ्रेंड्स मस्ती मस्ती में कुछ भी तो नहीं हुआ भाई तो এইখন চাও এইখন আমাৰ প্লেয়াৰ হেভি প্লেয়াৰ মই এখন গ'ল দিছোঁ ভাই নিদিয়া নহয় এইখন দিছে
কি আছে ব্ৰ মই দেখাইছি বং 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 নহৰে টকৰা এইখন আপোনালোকে চাব পাৰিছে এইখন কি কোৱাচোন আপোনালোকে যদি জানা তেনেহ'লে কমেণ্ট বক্সত ক'ব আইখন কোনফালে দিয়ে অলপ দে এইফালে